যোৰহাট পৌৰসভাৰ ভুৱা এনঅ'চিক লৈ পৌৰসভাৰ মাটি দখল কৰিছিল বিতৰ্কিত আজাদ চৌধুৰীয়ে। যোৰহাট পৌৰসভাত আজি অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ সিদ্ধান্ত মতে কবৰস্থান ৰোডত চৰকাৰী ভূমিত থকা আজাদ চৌধুৰীৰ গৃহটো উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে। বিতৰ্কিত আজাদ চৌধুৰীৰ লিজত থকা আৱাসগৃহ উচ্ছেদ কৰিব প্ৰশাসনে। মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী, উপস্থিত আছে দলালী। উচ্ছেদ কৰিছে আজাদৰ আৱাসগৃহ। দেখিবলৈ পোৱা গৈছে। যথেষ্ট সংখ্যক